গুড মৰ্নিং ষ্টুডেণ্ট। আজি আমাৰ স্কুলৰ প্ৰথমটো দিন হয়। আহাচোন আমি আজি পৰিচয় হৈ লওঁ। মোৰ নাম ৰমেন। তোমালোকে তোমাৰ নামবিলাক কৈ দিয়া। মোৰ নাম লাড্ডু হয় ছাৰ। মোৰ নাম টিনা হয় ছাৰ। কোৱাচোন গুড্ডু, গৰুৰ ৰচনা কোৱা। ছাৰ, গৰুৰ দুটা চকু আছে, দুটা কাণ আছে, চাৰিটা ঠেং আছে। গৰুৱে ঘাঁহ খায়, গৰুৱে আমাক গাখীৰ দিয়ে। সেই গাখীৰ আমি বিক্ৰী কৰোঁ, তাৰ পৰা আমি টকা পাওঁ। গৰুৱে মানুহৰ ঘৰত সোমাই গছ পুলি খায়। গৰুৰ এটা নেজ আছে, গৰুৱে নেজডালেৰে মাখি মাৰে আৰু গা খোজায়। গৰু গোহালিত থাকে ছাৰ। কেতিয়াবা কেতিয়াবা আমি গৰু বাহিৰতে ৰাখোঁ। গৰু বাহিৰত ৰাখিলে গৰু চোৰ কৰিলে আপোনাৰ দায়িত্ব, আমাৰ একো নাই। কি কোৱা এইবিলাক? মোৰতো নিজৰে ঘৰত গৰু নাই, মই কিয় তোমালোকৰ দায়িত্ব ল'ম? গুড্ডু, তোমাৰ গৰুৰ ৰচনা হোৱা নাই, কালি ভালকে পঢ়ি আহিবা। এতিয়া তুমি কোৱাচোন টিনা, গৰুৰ ৰচনা। ছাৰ, গৰুৰ দুটা চকু আছে, দুটা ভৰি আছে আৰু দুটা হাত আছে। গৰুৰ চকুকেইটা ডাঙৰ ডাঙৰ, কাৰণ গৰুৱে চকুত আইলিনা লগায়। কি? ছাৰ, গৰুৱে গাত মেকআপ সানে আৰু নিজৰ নেজডালৰ চুলিডাল ষ্ট্ৰেইট কৰিও লৈছে। সেইকাৰণে গৰু দেখিবলৈ বহুত ধুনীয়া। কি কোৱা এইবিলাক? তোমালোকৰ দুয়োৰে একদমেই হোৱা নাই ৰচনা। কালি ভালকে পঢ়ি আহিবা, নহ'লে তোমালোকৰ পানিছমেণ্ট আছে। ঠিক আছে ছাৰ, কালি আমি ভালকে পঢ়ি আহিম। ঠিক আছে, আজিলৈ ছুটি। কালি আমি পুনৰ লগ পাম। কালি কিন্তু মই গৰুৰ ৰচনা সুধিম। তো বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, তেনেহ'লে ভিডিঅ'টোত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।